হেল্ল' গাইজ, কি খবৰ? মোৰ নাম জ্যোতিষমান ফুকন। JP চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুতেই ভাল খবৰ এটা আহিছে। অসম পুলিচৰ যিখিনি নেকি পদ ওলাইছে আপোনালোকে সকলোৱে গম পাইছে। সকলোৱে ইউটিউব চেনেলত দি আছে কি পোষ্ট ওলাইছে, কিমানটা পোষ্ট ওলাইছে, কেতিয়াৰ পৰা এপ্লাই হ'ব, সকলোবোৰ আপোনালোকক কৈ থকা হৈছে। আৰু ইয়াৰ মাজতে মই আপোনালোকক দুটামান কথা ক'বলৈ বিচাৰিছোঁ। তো যদি আপুনি ভিডিঅ'টো লাষ্টলৈকে চাই থাকে তেতিয়াহ'লে আপোনালোকে কিছুমান কথা বুজি পাব বা আপোনাৰ ভৱিষ্যতে কামত আহিব। এতিয়া চাওক, আপোনাৰ AB ভাল নে UB ভাল নে আপুনি APR ভাল, কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব, এই সকলোবোৰ আজি মই এই ভিডিঅ'টো আপোনালোকক জনাম। এইখিনিতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ। আমাৰ অসম পুলিচৰ DGP GP সিং ছাৰে আপোনালোকক এটা ধুনীয়া মন্তব্য কৰিছে। তেওঁ কৈছে যে অসমৰ আটাইতকৈ শান্ত সাহসী দলটোত যোগদান কৰিবলৈ আপুনি সাজুনে? হয়, যদি আপুনি এই অসমৰ শান্ত আৰু সাহসী দলটোত যোগদান কৰিবলৈ আপুনি নিজকে যোগ্যতা অৰ্জন কৰিছে বা আপুনি জইন কৰিব পাৰিম বুলি ভাবিছে, তেনেহ'লে অসমক সুৰক্ষিত কৰি ৰখাৰ বাবে যি যোগ্যতাৰ প্ৰয়োজন, যদি সেয়া আপোনাৰ যোগ্যতা আছে তেনেহ'লে আপুনিও অহা 15 তাৰিখৰ পৰা এই দলটোত যোগদান কৰিবৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব। আহক আপোনালোক সকলোৱে আমাৰ লগত, আমি সকলোৱে একত্ৰিত হৈ অসমখনত এক পৰিৱৰ্তন আনো আহক। কথা হ'ল কি, যদি আপোনাৰ যোগ্যতা আছে অসম পুলিচত যোগদান কৰিবৰ কাৰণে, যদি নিজকে আপুনি ভাবিছে দেশখনৰ বাবে কিবা এটা কৰিম, তেনেহ'লে আপুনিও যোগদান কৰিব পাৰিব। আৰু অহা 15 তাৰিখৰ পৰা এপ্লাই চলি আছে আৰু আপোনালোকেও সকলোৱে আবেদন কৰক। আমাৰ লগত সকলোৱে একেলগে মিলি আমি অসমখন এটা নেক্সট লেভেললৈ আমি নিব লাগিব। আমি হৈছোঁ নৱপ্ৰজন্ম আৰু অসমৰ ভৱিষ্যত। অসমত যিবিলাক কৰাপশ্যন চলি আছে, দুৰ্নীতি চলি আছে, এই সকলোবোৰ আমি নাইকিয়া কৰিব লাগিব আৰু অসমখনক সুস্থ সমাজ হিচাপে গঢ়ি তুলিব লাগিব। ব'লক আমি বেছি দেৰি নকৰোঁ। আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব, কোনটো পোষ্ট আপোনাৰ কাৰণে বেছি বেষ্ট হ'ব, কোনটো পোষ্টত আপুনি নিজকে কমফৰ্টেবল পাব বা আপুনি ফ্ৰীডম পাব, এই সকলোবোৰ আজি মই এই ভিডিঅ'টোত জনাম। আপোনালোকে নিজে চিলেক্ট কৰিব পাৰিব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, কোনটো প্ৰিফাৰেঞ্চ দিলে আপোনালোকৰ বেছি ভাল হ'ব আপোনালোকে নিজে ডিচাইড কৰিব পাৰিব। আপোনালোকে নিশ্চয় গম পাইছে অসম পুলিচৰ টোটেল কিমান পোষ্ট ওলাইছে, আৰু হ'লেও মই এবাৰ আপোনালোকক জনাই দিব বিচাৰিছোঁ। অসম পুলিচৰ টোটেল বৰ্তমান পোষ্ট ওলাইছে 5,563টা। ইয়াৰে আপোনাৰ প্ৰত্যেকটো বিভাগতে ভগাই ৰাখিছে ক'ত কিমানটা পোষ্ট আছে, আপোনালোকে এইখিনি সকলোৱে গম পাইছে। আৰু মই হ'লেও এবাৰ কৈ দিছোঁ আপোনালোকক, SI UB কাৰণে আছে 144, মানে 144টা পোষ্ট আছে SI UB কাৰণে। SI UB আৰু AB দুটা আছে। যিটো হ'ল AB, সেইটো হ'ল আপোনাৰ কামাণ্ডো বেটেলিয়ন হয় বা আপোনাৰ যিখিনি বেটেলিয়নৰ কাৰণে SI দৰকাৰ হয় সেইখিনিক AB SI বুলি কোৱা হয়। আৰু যিখিনি নেকি থানাত থাকিবলগীয়া হয়, থানাত থকা SIখিনিক UB SI বুলি কোৱা হয়। আৰু AB SI আছে আপোনাৰ 51টা AB SI আৰু 144 হ'ল UB SI। UB SI আৰু AB SIৰ কাৰণে কোৱালিফিকেশ্যন একেই। আপুনি গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে, যদি আপুনি ডিগ্ৰী পাছ কৰিছে, তেতিয়াহ'লে আপুনি SIৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লগতে আছে SI কমিউনিকেশ্যন, মানে যদি আপুনি ছায়েন্সৰ ষ্টুডেণ্ট হয়, যদি আপুনি ছায়েন্সৰ পৰা BSc পাছ কৰিছে, তেনেহ'লে আপুনি কমিউনিকেশ্যন অৰ্থাৎ APRৰ SIৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি আৰ্টছত গ্ৰেজুৱেশ্যন কৰিছে, তেনেহ'লে আপুনি এই APRৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। APR SIৰ কাৰণে পোষ্ট অনলি 7টা আছে, অনলি 7টা পোষ্ট আছে APRৰ কাৰণে। আৰু যদি আপুনি হিল এৰিয়াৰ পৰা যদি আপুনি ভিডিঅ'টো চাই আছে, তেনেহ'লে আপোনাৰ এইটো ভালকৈ গুৰুত্ব দিব। আপুনি হিল এৰিয়াৰ ফালৰ পৰা এক্সট্ৰা কিছুমান পোষ্ট ওলাইছে বেকলগ, তাত ABৰ কাৰণে পোষ্ট আছে অনলি এটা আৰু UBৰ কাৰণে 114টা পোষ্ট আছে। এইটো অনলি হিল এৰিয়াৰ কাৰণে, এটা প্লেন এৰিয়াখিনিয়ে এপ্লাই কৰিব নোৱাৰিব। আৰু এটা কথা, যদি আপুনি কামাণ্ডো হ'ব বিচাৰে, যদি আপুনি কামাণ্ডো ওলোৱা হ'লে বুলি ভাবি আছিল আৰু গম পাইছোঁ ওলাইছে এতিয়া, কামাণ্ডো হ'ম বুলি ভাবি হোৱাৰ কাৰণে ভাল খবৰ, তেখেতলোকৰ কাৰণে পোষ্ট ওলাইছে 164টা, 164টা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, আমি প্ৰত্যেকেই AB আৰু UB শুনি থাকোঁ। AB বস্তুটো কি আৰু UB বস্তুটো কি, AB ভাল নে UB ভাল নে APR ভাল, এইখিনি বহুত কুৱেশ্যন আমাৰ মনত আহি থাকে। আৰু ইয়াত আপোনাৰ UBৰ কাৰণে পোষ্ট বৰ্তমান ওলাইছে 1645টা বৰ্তমান UBৰ কাৰণে ওলাইছে। আৰু ABৰ কাৰণে
2300টা পদ মুকলি কৰা হৈছে। এইখিনিতে এটা কথা মই কওঁ, যদি আপুনি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ইউবিত ৰাখিব। যদি আপুনি অনলি আৰ্টছ ষ্ট্ৰীমৰ পৰা বা আপুনি কমাৰ্চ ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে ইউবি আৰু এবি কোনটোত আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। মই যদি ক'ব বিচাৰোঁ তেনেহ'লে আপোনালোকে ইউবিটো আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। আৰু যদি আপুনি ছায়েন্সৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ এপিয়াৰ দিব পাৰিব। 212টা এপিয়াৰ পোষ্ট ওলাইছে। আৰু যদি আপোনাৰ লাইচেঞ্চ আছে তেনেহ'লে আপুনি এবি ইউবি বাদ কৰি আপুনি ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিকোনো আপুনি জেগাত পষ্টিং হ'ব পাৰে, থানাতো হ'ব পাৰে, বেটেলিয়নতো হ'ব পাৰে। আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে পদ আছে 654টা 654টা পোষ্ট মুকলি কৰা হৈছে। আৰু যদি আপুনি নাও চলাই ভাল পায় বা পানীত থাকি ভাল পায়, সাঁতুৰি নামি ভাল পায় বা জাহাজ চলাই ভাল পায়, জাহাজ খুব ভাল পায়, তেনেহ'লে আপুনি বুটমেনৰ কাৰণে এপ্লাই কৰিব পাৰিব। বুটমেনৰ কাৰণে পোষ্ট আছে 58টা। আৰু যদি আমি ফ'ৰ্থ গ্ৰেডৰ ফালে চাব যাওঁ, ফ'ৰ্থ গ্ৰেডত বহুত ধৰণৰ পোষ্ট আছে, কুকমেন আছে, কিবা কিবি আছে। তাত আপোনাৰ টোটেল পদ আছে 152টা আৰু চাফাই কৰ্মচাৰী আছে 37টা। আৰু যদি আপুনি নাৰ্ছিং পাছ কৰিছে বা নাৰ্ছৰ পষ্ট লৈ থৈছে আৰু যদি আপুনি লেবৰেটৰী টেকনিচিয়ানৰ আপোনাৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকৰ কাৰণেও ভাল পাব। আপোনালোকৰ কাৰণেও 10টা পদ মুকলি কৰিছে। আৰু যদি আপুনি হাবিলদাৰ হ'ব বিচাৰে, হাবিলদাৰ কাৰণে 2টা পদ ডাইৰেক্টলি মুকলি কৰা হৈছে। এইটো আপোনাৰ ডাইৰেক্টলি হাবিলদাৰ ৰেকৰ্ড আপুনি পষ্টিং হ'ব। আৰু চিভিল ডিফেন্সৰ ফালৰ পৰা 13টা পদ মুকলি কৰা হৈছে। চিভিল ডিফেন্স মানে আপোনাৰ হোমগাৰ্ডৰ আণ্ডাৰ হয়। এইটো নহয় যে আপুনি হোমগাৰ্ড হয় এনেকুৱা নহয় বা দৰমহা কম এনেকুৱা নহয়। তাতো আপোনাৰ বহুতেই দৰমহা, যেনেকৈ ASRF আছিল, তো তেখেতলোকে হোমগাৰ্ডৰ আণ্ডাৰত হয়, তেখেতলোকৰ ফেচিলিটি বহুত প্লাছ দৰমহাও ধুনীয়া পাই আছে। এইখিনি আছিল আজি আপোনাৰ পোষ্টৰ বিষয়ে মই ক'লোঁ আপোনাক 5563টা পদৰ বিষয়ে, পদ কিমানটা আছে। আৰু এতিয়া যদি আপুনি চাব যায় যে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কোনটো দিব, এইটোতো মই কৈ গৈছোঁ। যদি আপুনি ছায়েন্সৰ পৰা আপুনি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে আপুনি এপিয়াৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। কাৰণ এপিয়াৰটো এনেকুৱা এটা বস্তু আপোনাৰ ট্ৰেইনিঙৰ সময়সীমা খুবেই কম, অনলি 6 মান্থ, 6 মাহ ট্ৰেইনিং হ'ব আপোনাৰ। ট্ৰেইনিঙো ইমান হাৰ্ড নহয়। আৰু ট্ৰেইনিং পাছ কৰাৰ পিছত আপুনি কোনোবা এখন থানাত বা কোনোবা এটা বেটেলিয়ন কেম্পত আপোনাৰ পষ্টিং হ'ব। তাত আপোনাৰ এটাই কাম থাকিব, আপুনি মেছেজবিলাক ইফালৰ পৰা সিফালে আপুনি ট্ৰান্সফাৰ কৰা বা কিছুমান খবৰ খাতি আহে, আপুনি সেই খবৰটো থানাক বা বেটেলিয়নক আপুনি জনাব লাগে। বিশেষ তেনেকুৱা হয়। আৰু কেতিয়াবা আপোনাৰ ইলেকশ্যন ডিউটিত যাবলগীয়া হৈ যায়, কিছুমান আপোনাৰ ৱায়াৰলেছ কানেকশ্যন নিবলগীয়া হয়, য'ত নেকি আপোনাৰ নেটৱৰ্কৰ সমস্যা বা আপোনাৰ ইলেকশ্যনৰ টাইমত ফোনৰ নেটৱৰ্ক কাটি ৰাখে, তেনেকুৱা জেগাত আপোনাৰ ৱায়াৰলেছৰ দৰকাৰ হয়। ৱায়াৰলেছৰ কাৰণে এপিয়াৰৰ এজন বা দুজন যাবলগীয়া হয়। আৰু বাকী বিশেষ ঘূৰি ফুৰিব নালাগে, আৰ্মছ নাথাকে হাতত আৰু বেছি হেডেক নাথাকে এপিয়াৰৰ কাৰণে। আৰু যদি আপুনি চাব যায় ইউবিটো এনেকুৱা এটা বস্তু, আপুনি থানাতে পষ্টিং পাব মেইনলি। আৰু থানাৰ বাহিৰে আপুনি কিছুমান ছাপ'জ বৰ্ডাৰ অফিচ, ভিজিলেঞ্চ, এণ্টি কৰাপশ্যন বা GRP মানে ৰেলৱে পুলিচ, তো তেনেকুৱাত আপোনাৰ বিভিন্ন ধৰণৰ জেগাত আপোনালোকে পষ্টিং পাব। আৰু ইউবিসকলে এটা ভাল কথা, তেখেতলোকে লগত হাথিয়াৰ লৈ থাকিব নালাগে। আৰু তেখেতলোকৰ কেপটো ৰঙা হয়, বেলডাল ৰঙা হয়। বাকী ছেইম ড্ৰেছটো ছেইম হয়, আমাৰ নিচিনা হয়। তেখেতলোকৰ হাতত আৰ্মছ নাথাকে, তেখেতলোকে ফ্ৰীলি থাকিব পাৰে। তেখেতলোকৰ ৰেছপনচিবিলিটি কোনো ধৰণৰ নাই। এডাল লাঠি দিয়ে, নৰ্মেল লাঠি থাকে, লাঠিডাল আপোনাৰ ভেলু বেছি নহয়। যদি আপোনাৰ বাইচান্স হেৰাই হৈ যায় তেনেহ'লে আপোনাৰ ইমান ভৰিবলগীয়া কথা নাই বা আপোনাৰ ওপৰত পেনাল্টি ইমান নালাগে। কিন্তু যদি আপুনি এবি কনষ্টেবল হয়, ময়ো এবি কনষ্টেবল হয়, আমাৰ হাতত এটা ৰাইফল ইছ্যু থাকে। এইটো গভৰ্ণমেণ্ট প্ৰপাৰ্টি হয়। এই ৰাইফলটো যদি আপোনাৰ সৰু কিবা এটা বস্তু হেৰাই যায় তেনেহ'লে আপুনি সম্পূৰ্ণ তাৰ জৰিমনা বিহিব লাগিব বা আপুনি সেই বস্তুটো উচিত দামটো আপুনি ভৰিব লাগিব। আৰু আপোনাৰ কিছুমান পানিছমেণ্টো হ'ব পাৰে। আৰু আপুনি এমুনেশ্যন আপোনাৰ ওচৰত 100 ৰাউণ্ড বা 200 ৰাউণ্ড থাকিব। মেগজিন 4-5টা বা 10টালৈকে মেগজিন দিব আপোনাক। তাৰে যদি মেগজিন এটা ভাঙি যায় বা এটা গুলি যদি আপোনাৰ হেৰাই যায়, এমুনেশ্যন হেৰাই যায়, তেনেহ'লে সম্পূৰ্ণ দায়িত্ব আপোনাৰ ওপৰত। আপুনি ক'ৰ পৰা কেনেকৈ মেনেজ কৰে এইটো আপোনাৰ কথা। আপুনি বাহিৰতো কিনিব নাপায়, তো তাৰ বাবে কি হ'ল, আপুনি ইয়াৰ উচিত মূল্যটো দিব লাগিব আৰু তাৰ বাবে আপোনাৰ উচিত শাস্তিও বিহিব। ইমান সহজ নহয় এবি কনষ্টেবলৰ কাৰণে।
তো সেইকাৰণে মই আপোনালোকক কম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপোনালোকে যদি ছায়েন্সত পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আপুনি AP ৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ লওক আৰু যদি আপুনি আৰ্টছ বা কমাৰ্চৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ UBত ৰাখক আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ আপুনি ABত ৰাখিব কাৰণ UBটো হ'ল হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আৰু ABটো হ'ল মেট্ৰিক লেভেলৰ আৰু এনেকুৱা নহয় যে আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আপুনি UBটোৱে পাব ABটো নাপাব আপুনি মেট্ৰিক লেভেলৰ কাৰণে এনেকুৱা নহয় আপোনাৰ যোগ্যতা অনুসৰি আপোনাৰ যদি কাট অফটো বেছি গৈছে আপোনাৰ যদি মাৰ্কছটো বেছি পাইছে তেনেহ'লে আপুনি UBত পাব আৰু যদি আপোনাৰ মাৰ্কছটো কমি গৈছে তেনেহ'লে আপোনাৰ কাট অফৰ তলত UB তলত আহিব আপুনি ABত আপুনি গ্ৰেজুৱেশ্যন কৰাব লাগিলে আপোনাৰ কাট অফ মাৰ্কটো চাব আপুনি কাট অফ মাৰ্কৰ ওপৰত আপুনি AB বা UBত চিলেকশ্যন হ'ব আৰু আপোনালোকে এইখিনিত এটা ভাবিছে চাগে ABবিলাকৰ ডিউটি কি হয় কেনেকুৱা হয় আমিতো গম নাপাওঁ তো কথাটো হ'ল কি আমাৰ ABবিলাকৰ ডিউটিটো হৈছে আপোনাৰ যিবোৰ ল এণ্ড অৰ্ডাৰ ডিউটি মাৰিবলগীয়া হয় এটা কাৰণে ভাল আপুনি যদি ABত চিলেকশ্যনো পায় তেনেহ'লে তাত আপুনি অকলে ডিউটিত যাবলগীয়া নহয় এটা আমাৰ গ্ৰুপ থাকে আমি গ্ৰুপত যাওঁ 2জন 3জন 4জন 5জন বা তাতোধিক আমি অকলে যাবলগীয়া নহয় কিন্তু যদি আপুনি UB হয় তেনেহ'লে আপুনি হয়তো কোনোবা এটা জেগাত আপুনি কিবা এটা অপাৰেশ্যনৰ কাৰণে বা কিবা এটা চেকিঙৰ কাৰণে আপুনি হয়তো অকলে যাবলগীয়া হ'ব পাৰে কিন্তু ছাপ'জ ধৰি লৈছোঁ আপোনাৰ ৰাস্তাত নাকা চেকিং হৈ আছে নাকা চেকিঙত হয়তো এজন লাল টুপি দিব মানে UB দিব আৰু তাৰ লগত 3-4জন AB কনষ্টেবল দিব মানে আল্টিমেট UBজন অকলে যাবলগীয়া হয় তাৰ লগত আপোনাৰ AB 3-4জন যায় ABসকলে কেতিয়াও অকলে যাব নালাগে ইমান কষ্ট নহয় তাৰ কাৰণে কাৰণ লগে ভাগে থাকে কিন্তু এটাই কষ্ট হয় ABৰ কাৰণে আপুনি য'তেই মাতে তাতে যাবলগীয়া হয় আপোনাৰ লাগেজ মানে কাপোৰ কানি বেডিং পত্ৰ এইবিলাক লৈ যাবলগীয়া হয় আপুনি এদিনৰ কাৰণে গৈ কেতিয়াবা 2-3 দিনৰ কাৰণে থাকিবলগীয়া হয় বা আপুনি 1 মাহ 2 মাহৰ কাৰণে কোনোবা এটা জেগাত যাবলগীয়া হ'ব পাৰে তাত আপোনাৰ বস্তু পাতি সকলো লৈ যাবলগীয়া হয় কাপোৰ কানিৰ পৰা তো এইখিনি অলপমান AB কনষ্টেবলৰ কষ্ট হয় বাকী কোনো ধৰণৰ প্ৰব্লেম নাই আৰু মই আৰ্মছৰ কথাটো কৈছোঁ আৰ্মছটো বহুত ৰিক্সি হয় আৰু যদি আপুনি দৰমহাবিলাক চাবলৈ যায় দৰমহা প্ৰায় চেম হয় UBসকলে যিমানটো পায় ABসকলেও সিমানটোৱে পায় আৰু তাৰ উপৰঞ্চি ABসকলে হাথিয়াৰ এলাউন্স এটা পায় মানে আপোনাৰ লগত যে ৰাইফলটো থাকিব ৰাইফলটো মেইনটেনেঞ্চৰ কাৰণে মেইনটেনেঞ্চ কৰি ৰাখিবৰ কাৰণে আপোনাক এক্সট্ৰা এটা এলাউন্স দিয়া হয় বাকী এলাউন্স চব ঠিকেই আছে আপোনাৰ মেডিকেল এলাউন্স বা হাউচ ৰেণ্ট এই সকলোবোৰ আপোনাৰ চেম হয় AB আৰু UB আজি ভিডিঅ'টোত এইখিনি আপোনালোকক জনালোঁ আৰু যদি কিবা থাকে আপুনি মোক কমেণ্ট কৰি জনাব সকলোখিনি মই কমেণ্টৰ এনচাৰ দিম চিন্তা কৰিব নালাগে যদি কিবা বুজি পোৱা নাই সুধিলেই হ'ল মাত্ৰ আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম জয় হিন্দ